নমস্কাৰ বন্ধুসকল, তোমালোকক আমাৰ এই A to Z অসমীয়া চেনেলটোলৈ সম্ভাষণ জনাইছোঁ। শ্ৰীকৃষ্ণৰ মুখৰ বাণী, যি আপোনাক মূল্য নিদিয়ে তেওঁৰ লগত সম্পৰ্ক ৰখাতকৈ তুমি অকলশৰীয়া হৈ থাকা। যদি কোনো ব্যক্তিৰ শিক্ষাৰ আগত মূল্যবোধ আৰু ব্যৱসায়ৰ আগত আচৰণ থাকে, যদি ঈশ্বৰস্বৰূপে পিতৃ মাতৃক চিনি পায়, জীৱনত কেতিয়াও কোনো অসুবিধা নহ'ব। খঙৰ অৱস্থাত বিভ্ৰান্তিৰ সৃষ্টি হয়। ভ্ৰমে বুদ্ধি ধ্বংস কৰে আৰু বুদ্ধি ধ্বংস হোৱাৰ লগে লগে এজন ব্যক্তি ভাঙি যায়। মানুহৰ জীৱন নিৰ্ভৰ কৰে কেৱল তেওঁৰ কৰ্মৰ ওপৰত। যাৰ যেনেকৈ কৰ্ম তেনেকৈয়ে তেওঁৰ জীৱন। মানুহে প্ৰকৃত অন্তৰেৰে যি দান দিব পাৰে, সেই দান হাতেৰে কেতিয়াও দিব নোৱাৰে। আৰু মনে মনে থাকি আমি যি ক'ব পাৰোঁ, সেই কথা আমি আমাৰ ভাষাৰে ক'ব নোৱাৰোঁ। মানুহ এই জগতত কোনো ধৰণে মহান নহয়, বৰং মানুহৰ আঁৰত যি শক্তি থিয় হৈ থাকে, সেয়া বহুত বেছি মহান। যি মানুহে শেষ দিনত মোক স্মৰণ কৰে, তেওঁ নিজৰ শৰীৰ এৰি মোৰ আশ্ৰয় লয়। সেইবাবেই মানুহে শেষ দিনত মোৰ কথা ভাবিব লাগে।